ওং শ্ৰীং লক্ষ্মী দেৱৈ নমঃ। প্ৰিয় দৰ্শকবৃন্দ, আৰম্ভ হৈছে আঘোণ মাহ। আঘোণ মাহক সকলোতকৈ শুভ মাহ বুলি গণ্য কৰা হয়, কাৰণ এই মাহ হ'ল লক্ষীৰ মাহ। যি কাৰণে এই বিশেষ মাহত নখোৱা উৎসৱ আৰু লক্ষ্মী পূজাৰ বিশেষ আয়োজন কৰা হয়। আঘোণ মাহ হৈছে সোণগুটি চপোৱাৰ মাহ। মূৰৰ ঘাম মাটিত পেলাই কৃষকসকলে পথাৰত কঠীয়া ৰুই সপোন দেখে সোণগুটি চপোৱাৰ। লক্ষ্মী মাক আদৰাৰ। অসমীয়া জাতিৰ বাবে আঘোণৰ গুৰুত্ব অপৰিসীম। আঘোণৰ পথাৰত গেৰ ধৰা ধান পকে। এই সময়ছোৱাত উজনি নামনিত বিভিন্ন উৎসৱ পালন কৰি আনন্দ উল্লাস কৰা দেখা যায় গ্ৰাম্য অঞ্চলৰ লোকসকলে। নামনি অসমৰ কোনো ধৰ্মীয় বিশ্বাসৰ সম্বন্ধ নথকা মহোহো উৎসৱ আঘোণ মাহতেই পূৰ্ণিমাৰ ৰাতি পালন কৰা হয়। কৃষকৰ সপোন, প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্য আৰু হেমন্তৰ হিমে ধুই নিকা কৰা মাহটোৱেই হ'ল আঘোণ মাহ। এই আঘোণ মাহতেই মানুহৰ মনবোৰ পুলকিত হয়, কাৰণ লখিমী আহি মানুহৰ ঘৰ পাহি, যিহেতু ধানক মা লক্ষ্মীৰ প্ৰতীক বুলি গণ্য কৰা হয়। বন্ধুসকল, এই আঘোণ মাহ হৈছে সকলো শুভ আৰু মাংগলিক কামৰ বাবে আদৰ্শ মাহ, কাৰণ এই মাহতে বিবাহৰ বাবে উপযুক্ত দিন থাকে। এই মাহতে শ্ৰীকৃষ্ণৰ ৰাসযাত্ৰা, শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা, ছট পূজা, সূৰ্য পূজা প্ৰভৃতি শুভ মাংগলিক অনুষ্ঠানসমূহ সম্পন্ন হয়। সেয়ে বন্ধুসকল, এই লক্ষী মাহ আঘোণ মাহৰ কোনো এক বৃহস্পতিবাৰে মা লক্ষ্মীৰ পূজা কৰাৰ লগতে যদি মা লক্ষ্মীৰ পচন্দৰ কোনো এবিধ গছ ৰোপণ কৰিব পাৰে, তেনেহ'লে নিঃসন্দেহে গৃহৰ শ্ৰীবৃদ্ধি ঘটে। বন্ধুসকল, কেৱল মাত্ৰ হিন্দু শাস্ত্ৰতে নহয়, বিশ্বৰ সকলো ধৰ্মতে গছ ৰোৱাটো পৰম পবিত্ৰ কৰ্ম হিচাপে বিবেচিত হৈছে। সেয়েহে মা লক্ষ্মীৰ প্ৰিয় গছসমূহৰ ভিতৰত যিকোনো এবিধ গছ ঘৰত ৰুই জীৱনক শুভ আৰু আৰ্থিক দিশৰ পৰা ভৰাই তোলক। মা লক্ষ্মীৰ আশীৰ্বাদত আপোনাৰ ঘৰ টকা পইচা ধন সম্পত্তিৰে ভৰি পৰিব। আপোনাৰ পৰিয়ালত সুখ সমৃদ্ধিৰ আগমন ঘটিব। যি পৰিকল্পনাৰে কামসমূহ কৰে, দেখিব সকলোতে আপুনি সফল হৈছে। এটা কথাত ধ্যান দিব যে গছজোপা ৰোৱাৰ পাছত তাৰ যত্ন লওক আৰু পৰিচৰ্যা অৱশ্যেই কৰক। আৰু গছজোপাৰ শ্ৰীবৃদ্ধিৰ অৰ্থ হ'ল আপোনাৰ শ্ৰীবৃদ্ধি। আৰু গছজোপা ৰোৱাৰ কিছু নিয়ম আছে। এই সকলোখিনি কথা এই ভিডিঅ'ত বিশদভাৱে আলোচনা কৰা হ'ব। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব। প্ৰিয় সুহৃদগণ, ৰহস্য চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে, আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আপোনালোকে ৰহস্য চেনেলৰ পৰৱৰ্তী ভিডিঅ'সমূহ নিয়মীয়াকৈ চাই থাকিব পাৰে। বন্ধুসকল, প্ৰথম যি গছৰ নাম ক'ম, সেই গছবিধ সকলোৰে পৰিচিত। আশা কৰোঁ সকলোৰে ঘৰত এই গছবিধ আছে। সেই গছবিধ হ'ল কৃষ্ণ তুলসীৰ গছ। হয় বন্ধুসকল, ঘৰত হয়তো সকলোৰে তুলসী গছ আছেই। যদি আঘোণ মাহত ঘৰত কৃষ্ণ তুলসী গছ ৰোৱা হয়, তেনেহ'লে তাৰ পৰা আপুনি বহুতো শুভ ফল লাভ কৰিব পাৰে। বন্ধুসকল, আপোনালোক সকলোৱে জানে যে দুই এক দেৱ দেৱীৰ বাহিৰে বাকী সকলো দেৱ দেৱীৰ পূজাতেই তুলসী পাতৰ দৰকাৰ হয়। বিশেষকৈ বিষ্ণু বা কৃষ্ণৰ পূজাৰ বাবে তুলসী পাত হৈছে এক অপৰিহাৰ্য অংগ। কিন্তু আপুনি জানেনে, পূজাত কোনবিধ তুলসীৰ পাত ব্যৱহাৰ কৰাটো সকলোতকৈ উত্তম? সেইটো হ'ল এই কৃষ্ণ তুলসী পাত। সেয়ে ঘৰত অৱশ্যেই এটা কৃষ্ণ তুলসী পুলি ৰোৱাটো বৰ প্ৰয়োজন। তুলসী গছ যদি ঘৰত থাকে, তেনেহ'লে ঘৰখন সকলো সময়তে পবিত্ৰ আৰু ধনেৰে ভৰপূৰ হৈ থাকে। দ্বিতীয় যি গছৰ কথা ক'ম, সেই গছবিধ হয়তো বহুতৰে ঘৰত আছে। সেয়া হৈছে নাৰিকল গছ। মা লক্ষ্মীৰ অতি পচন্দৰ গছ এই নাৰিকল গছ ঘৰত থকাটো খুবেই শুভ লক্ষণ বুলি গণ্য কৰা হয়। নাৰিকল গছৰ প্ৰতিটো অংগই আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন কামত ব্যৱহাৰ হৈ থাকে আৰু বিভিন্ন পূজা অৰ্চনাৰ ক্ষেত্ৰত
নাৰিকল গছৰ ডাব বা নাৰিকল ব্যৱহাৰ কৰা হয় আৰু এই নাৰিকল গছ ঘৰত থাকিলে ঘৰখন সদায় ধন সম্পদেৰে ভৰি থাকে। তৃতীয় যিবিধ গছৰ কথা কওঁ, সেই গছবিধ প্ৰত্যেক অসমীয়াৰ ঘৰতে আছে। সেই গছবিধ হ'ল তামোল গছ। হয় বন্ধুসকল, তামোল গছ হৈছে মা লক্ষ্মীৰ আৰু এবিধ পচন্দৰ গছ। যিখন ঘৰত তামোল গছ থাকে সেইখন ঘৰত মা লক্ষ্মীৰ আশীৰ্বাদ সদায় থাকে আৰু মা লক্ষ্মীৰ পূজাত সেয়েহে তামোল পাণ আগবঢ়োৱা হয়। সেয়েহে এই লক্ষ্মী মাহত অৱশ্যেই ঘৰত এটা তামোলৰ পুলি ৰোপণ কৰিবলৈ চেষ্টা কৰক। চতুৰ্থ যিবিধ গছৰ কথা ক'ম, সেই গছবিধ হ'ল কলগছ। হয় বন্ধুসকল, আঘোণ মাহত ঘৰত কলগছ ৰোৱাটো অতি শুভ লক্ষণ বুলি বিশ্বাস কৰা হয়। ইয়াৰ ফলত ঘৰৰ পৰিৱেশ মংগলময় হৈ থাকে আৰু বিভিন্ন ঠাইত কলগছৰ পূজাও কৰা হয়। কলগছ ৰুওঁতে এটা কথা সদায় মনত ৰাখিব যে কলগছ কেতিয়াও ঘৰৰ সন্মুখত নলগাব। বন্ধুসকল, পঞ্চম গছবিধ হ'ল ধান গছ। হয় বন্ধুসকল, ধান গছ। ধান গছ বুলি কওঁতে হয়তো আপোনালোক আচৰিত হৈছে। ধান গছ পথাৰতহে ৰুৱে, ঘৰততো নহয়। কিন্তু সেইটো নহয় বন্ধুসকল। মা লক্ষ্মীৰ প্ৰতি ধান গছ আপোনালোকে ঘৰতো সামান্য পৰিমাণে ৰুব পাৰে। মনত ৰাখিব যে সেই ধান কেৱল মাত্ৰ পূজাতহে ব্যৱহাৰ কৰা হয়। বন্ধুসকল, ষষ্ঠ গছবিধ হ'ল মা লক্ষ্মীৰ আৰু এবিধ পচন্দৰ গছ। এইবিধ হৈছে এবিধ ফুলৰ গছ আৰু এই ফুল মা লক্ষ্মীৰ পূজাত সদায় ব্যৱহাৰ হৈ আহিছে। সেয়া হৈছে পদুম ফুলৰ গছ। হয় বন্ধুসকল, পদুম গছ ঘৰত থাকিলে আপুনি দুখ দুৰ্গতি অভাৱ অনাটনৰ কেতিয়াও সন্মুখীন হ'ব নালাগে। মা লক্ষ্মীৰ কৃপা আপোনাৰ ঘৰত সদায় থাকিব। আপুনি ঘৰতে এটা কৃত্ৰিম জলাশয় তৈয়াৰ কৰি পদুম ফুলৰ গছ ৰোপণ কৰিব পাৰে। আৰু সপ্তম তথা সৰ্বশেষ যি গছৰ কথা ক'ম, সেয়া হ'ল ধনিয়া গছ। ধনতেৰাছৰ দিনা ধনিয়া কিনাৰ পৰামৰ্শ দিয়া হয় আৰু কোৱা হয় যে ধনিয়া কিনি সেই ধনিয়া মা লক্ষ্মীৰ চৰণত অৰ্পণ কৰি সেয়া প্ৰসাদ হিচাপে গ্ৰহণ কৰিব লাগে। আঘোণ মাহৰ যিকোনো এটা দিনত ঘৰৰ মাটি অলপ চ কৰি তাত ধনিয়া গুটি সিঁচি দিব লাগে। যাৰ ঘৰত পৰ্যাপ্ত ঠাই নাই তেওঁলোকে টাবতো এই খেতি কৰিব পাৰে। কোৱা হয় যে এই ধনিয়া বীজৰ পৰা যি পৰিমাণৰ ধনিয়া গছ হ'ব তাৰ শ্ৰীবৃদ্ধি দেখি বুজা যায় যে ঘৰৰ উন্নতি কিমানখিনি হ'ব। বন্ধুসকল, তেনেহ'লে আপোনালোকে পাৰিলে এইকেইবিধ গছৰ ভিতৰত অন্ততঃ যিকোনো এবিধ গছ হ'লেও ঘৰত নিশ্চয়কৈ লগাব। আৰু যদি এই গছসমূহ আপোনাৰ ঘৰত ইতিপূৰ্বে থাকে তেন্তে সেই গছৰ ফুল অথবা ফল মা লক্ষ্মীৰ চৰণত আঘোণ মাহত নিবেদন কৰক। একমাত্ৰ তুলসী গছৰ ক্ষেত্ৰত বিষয়টো বেলেগ হ'ব। তুলসী গছৰ পাত আঘোণ মাহত মা লক্ষ্মীৰ পৰিৱৰ্তে প্ৰথমে শ্ৰীকৃষ্ণৰ চৰণত অৰ্পণ কৰিব। আৰু এইটো মন কৰিব যে গছজোপা ৰোৱাৰ সময়ত আপুনি শুদ্ধ আৰু একাগ্ৰ চিত্তে লক্ষ্মীক প্ৰাৰ্থনা কৰিব আৰু আপুনি যি বিচাৰে সেইটো মনতে ভাবিব। পৰৱৰ্তী সময়ত দেখিব আপোনাৰ উদ্দেশ্য সিদ্ধি হৈছে। তেনেহ'লে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব ওলাইছোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা নিশ্চয়কৈ কৰি দিব, কমেণ্টত জনাব আৰু ভিডিঅ'টো আত্মীয় স্বজন তথা বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'ৰ পৰা সকলো লোক উপকৃত হ'ব পাৰে। আজিলৈ এৰিছোঁ, ধন্যবাদ।